এজিপিএল নেতৃবৃন্দ উপস্থিত থাকিব আৰু এতিয়ালৈকে মোৰ দেন 60,000 ইয়াত গেডাৰিং হ'ব তেনেকুৱা তিনিটা দলৰ পৰা প্ৰস্তুতি চলোৱা হৈছে হিটো 70 হৈ যাব পাৰে এতিয়া প্ৰিপাৰেচন খুব ভালকে চলি আছে আৰু আমাৰ এই বিহুৰ বতৰত ৰঙালী বিহুৰ এটা উৎসৱময় এটা পৰিৱেশত এনডিআৰ নেতা বিজেপিৰ নেশনেল প্ৰেসিডেন্ট জেপি নাড্ডাজি আমাৰ ইয়াত আহাটো আমাৰ নেতৃবৃন্দ আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা কোকৰাঝাৰবাসী ৰাইজক বহুত উৎসাহিত কৰিব আৰু আমি সকলো তেখেতক আদৰিবলৈ প্ৰস্তুতি চলাই আছো সেই দিনটো আমাৰ কাৰণে এটা ভাল দিন হ'ব ইফালে আমাৰ নমিনেশ্যন ইফালে নাড্ডাজিৰ প্ৰেজেন্স এটো আমাৰ যেটো কোকৰাঝাৰ লোকসভা সমষ্টিত কেম্পেইন ইমান দিনে যেটো চলি আছে এটো আৰু তিনিগুণ উৎসাহেৰে মানুহে হিদিনাৰ পৰা কাম কৰিব সকলো ওলাই আহিব মই এটো আশা কৰিছো আৰু ইলেকশ্যনৰ পিছত যেটো মন্ত্ৰী সভা অসমৰ ৰদ বদল হ'ব বুলি আমি শুনি আছো সিএমএ কৈছে অলৰেডি আপোনালোকৰ ফালৰ পৰা কি ধৰা আশা কৰিছে সক এটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা সিদ্ধান্ত গটিকে অসমৰ কেবিনেটটো কেনেকৈ হ'ব কেনেকৈ নহ'ব কাৰ পাৰফৰমেন্স কি এই গোটেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানে সো ইয়াৰ ওপৰত মই কমেন্ট কৰিব নিবিচাৰো আমাৰ ইউপিপিএলৰ পৰা এজনে মন্ত্ৰী আছে আৰু তেখেতে কাম কৰি আছে তো ইয়াৰ পিছত যেতিয়া সময় আহিব তেতিয়া আলোচনা কৰিম নিৰ্বাচনৰ পিছত এতিয়াতো নিৰ্বাচনৰ বতৰ সকলো দিনে নিশা নিৰ্বাচন প্ৰচাৰত ব্যস্ত হৈ আছে আৰু আগৰ নিৰ্বাচন বৰতকে এইবাৰ নিৰ্বাচনটো খুব ভাল এটা পৰিৱেশ মই দেখিবলৈ পাইছো আৰু বিশেষকৈ এনডিএৰ কাৰণে এটো একপক্ষীয় নিৰ্বাচনৰ নিচিনা হৈ আছে বিৰোধী দলবিলাকৰ কোনো কুচকাৱাজ নাই বিৰোধী দলবিলাকৰ কোনো এক্টিভিটি নাই হেতু দেখিবলৈ পাইছো সেই কাৰণে এইটো নিৰ্বাচনৰ পিছত ভাৰতত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তৃতীয়বাৰ চৰকাৰ গঠন হ'ব অসমতো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চৰকাৰ চলি আছে আৰু ভাৰতবৰ্ষ এজ এ হোল যেটো ডেভেলপমেন্টাল স্পিড আছিলে যে কাম কাজৰ যেটো স্পিড আছিলে এটো ডাবল ট্ৰিপল স্পিডত কাম আৰম্ভ হ'ব এটো আমি সকলো অনুমান কৰিব পাৰো প্ৰচাৰ চলাব কেনেকৈ আশা কৰিছে আপোনালোকে ইউপিপিএলে কেনেকৈ আশা কৰিছে সক ইউপিপিএল হিচাপে আমি 2015 পৰা এই ক্ষেত্ৰখনত কাম কৰি আছো আৰু এইখিনি সময়ত বিটিআৰ অঞ্চলৰ এই সময়ত যি পিটিসি অঞ্চলৰ যি পৰিৱেশ আছিলে হত্যা হিংসা ভয় ভীত কৰা অগণতান্ত্ৰিক এটা পৰিৱেশ সকলো এটা অনিশ্চয়তাত সকলো আছিলে এইখিনি সময়ত বিজেপিও বিচাৰিছিলে যে এটা পৰিৱৰ্তন লাগে ইউপিপিএলও বিচাৰিছে এটা পৰিৱৰ্তন লাগে কাৰণ বিপিএফৰ নেতৃত্বত যিখন চৰকাৰ চলি আছিল এই চৰকাৰখনে না ৰাইজৰ কাৰণে ভাল চিন্তা কৰিছিলে না উন্নয়নৰ কাৰণে চিন্তা কৰিছিলে না ছাত্ৰ ছাত্ৰীৰ কাৰণে চিন্তা কৰিছিলে না মহিলাসকলৰ না খেতিয়কৰ কাৰো কথা চিন্তা কৰা নাছিল কেজনমান মানুহ লগ লাগি কেনে ইয়াতে ৰাষ্ট্ৰন্ত্ৰৰ নিচিনা চলাইছিলে তেখেতসকলে নিজৰ চিন্তাধাৰাৰে এটা দমন নীতি আৰম্ভ কৰিছিলে তো সেই সময়ত ইউপিপিএলৰ সভাপতি ইউজি ব্ৰহ্ম ডাঙৰীয়া আজি কেবিনেট মিনিষ্টাৰ বিজেপিৰ সেই সময়ৰ নেতৃত্ব সকলো মিলি পেলাই যে বিটিসি অঞ্চলত পৰিৱৰ্তন হ'ব লাগে ভাল এটা পৰিৱেশ আহিব লাগে এই চিন্তাধাৰাৰে কাম কৰিছিলে আৰু আজিৰ সময়ত আপোনালোকে আমাৰ চৰকাৰ আহাৰ পিছত 3টা বছৰৰ পিছত আজি দেখিবলৈ পাইছে ইমান ভাল এটা পৰিৱেশ সকলো হাঁহি ফূৰ্তিৰে এটা শান্তি নিৰাপত্তা সমন্বয়ৰ মাজেৰে আগবাঢ়ি আহিছে আৰু এনেকুৱা সময়ত আমাৰ ৰাষ্ট্ৰীয় নেতাজন আমাৰ কোকৰাঝাৰলৈ আহিব সো ইয়াতকে আৰু আনন্দৰ কথা থাকিব নোৱাৰে গতিকে তেখেতে আহি আমাক অনাগত দিনত আৰু আমি কি কৰিব লাগিব কেনেকৈ আগবাঢ়ি যাম বিটিআৰ অঞ্চলক লৈ পেলাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মিছন গৃহমন্ত্ৰী ডাঙৰীয়াৰ মিছন আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মিছনৰ লগতে জেপি নাড্ডা ডাঙৰীয়া তেখেতৰ এটা দীঘলীয়া ৰাজনীতি এটা এক্সপিৰিয়েন্স নেশনেল লেভেলত তেখেতৰ যেটো দৃষ্টিভংগী চিন্তাধাৰাৰে আমাৰ কোকৰাঝাৰ অঞ্চলত বিটিআৰ চৰকাৰ আমাৰ দল সকলে খুব শক্তিশালীভাৱে আকৌ কাম কৰি যোৱাত আমাৰ যথেষ্ট তেখেতৰ যে মাৰ্গদৰ্শন এটো আমাক সহায় কৰিব এটো আমি আশা কৰিছো স্যাৰ আজি দেখা গৈছে যে আপোনালোকৰ অংশীদাৰ দল কোকৰাঝাৰ জিলাৰ সভাপতি জাকিৰ হুছেইনৰ পদত্যাগ লিখিলে কেন্দ্ৰীয় সভাপতিলে এই অন্তকণ্ডল ভিতৰত চৰা চলিছে এইটো এতিয়ালৈকে মই জ্ঞাত নহয় এটা আপোনাৰ পৰাহে শুনিছো সো এই কথাটো লৈ পেলাই আলোচনা কৰিম কিবা হ'ব পাৰে তেখেতসকলৰ এতিয়ালৈকে বুজি পোৱা নাই বা মই গম পোৱা নাই সো এই কথাটো আলোচনা কৰিম মই তেখেতসকলৰ যি কিবা হৈছে আৰু কিমান সংখ্যক জনতাই অংশগ্ৰহণ কৰিছে আমাৰ কোকৰাঝাৰত 1 নং কোকৰাঝাৰ লোকসভা
কাৰণে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি যিজনে এতিয়া NDAৰ দায়িত্বত থাকি পেলাই তেখেতে এই নিৰ্বাচনী প্ৰচাৰ চলাই আছে। তেখেতক আমি আদৰি জনাবলৈ, তেখেতৰ ভাষণ শুনিবলৈ, NDAৰ নিৰ্বাচনী ইস্তাহাৰ সম্পৰ্কে তেখেতে ক'বলৈ অহা 18 তাৰিখত কোকৰাঝাৰত আহি আছে। আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত 9টা LAC পৰে। গতিকে আমি এই 9টা LACৰ পৰা আমাৰ দলীয় কৰ্মীসকলৰ লগতে আমাৰ সমৰ্থন কৰা ৰাইজ সকলক আমি ইয়ালৈ আমি আমন্ত্ৰণ জনাইছোঁ। সম্পূৰ্ণ এতিয়া প্ৰস্তুতি চলাই আছোঁ আমি, যাতে আমাৰ গাঁৱে গাঁৱে থকা আমাৰ যিবিলাক সমৰ্থনকাৰীসকল আছে, UPPL, BJP, AGP, এই তিনিটা দলৰ সমৰ্থকসকল, আমাৰ তিনিটা দলৰ কৰ্মীসকল, যিসকলে বুথত কাম কৰে, পেজ হেডসকল, পেজত থাকি পেলাই কাম কৰে, সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। আমি আশা কৰিছোঁ যে আমাৰ ইয়াত 70,000+ ইয়াত হ'ব, কাৰণ বাক্সাত প্ৰধানমন্ত্ৰী অমিত শ্বাহ আহি আছে। গতিকে এই গোটেইবিলাক আমি চাইছোঁ। কোকৰাঝাৰ লোকসভাৰ সমষ্টিৰ ভিতৰত কোকৰাঝাৰত JP নাড্ডা আৰু বাক্সাত যিহেতু অমিত শ্বাহ ডাঙৰীয়া আহিব, গতিকে এইবিলাক চাই পেলাই আমি ঠিক কৰি লৈছোঁ যে ক'ত কেনেকৈ কিমান মানুহ গেডাৰিং হ'ব লাগে, কোন LACৰ পৰা ক'ত যাব, কোন LAC ক'ত থাকিব, এইবিলাক চব থিৰাং কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ ইয়াত 70,000+ ইয়াত মানুহ গেডাৰিং হ'ব। আমি আশা কৰিছোঁ বতৰো ইমান ভাল, গতিকে ভাল বতৰ, ৰাইজে আহিব, এইটো আমি আশা কৰিছোঁ। ঠিক আছে। প্ৰথমতে মই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে আপোনালোকৰ সকলোকে আৰু আপোনালোকৰ মাধ্যমেদি গোটেই অসমবাসীকে মই ৰংজালী বৈশাগু, বিহু আৰু বিচুৱা শুভেচ্ছা জনালোঁ। তো 18 তাৰিখে যিটো আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাজী আহি আছে, তাৰ কাৰণে আমি তৰাম বিগতিত তল লেভেলে একেবাৰে কাম কৰি আছোঁ আৰু বিপুল জনসমাৱেশ ইয়াতে কৰাম আৰু সেইদিনা ৰেলী হ'ব, আমাৰ নমিনেশ্যন দিয়া হ'ব। সেই গতিকে আমাৰ কাৰ্যকৰ্তাবিলাকে BJP, UPPL, AGP চবৰে লাগি আছে, এতিয়া তল লেভেলত গ্ৰাউণ্ড লেভেলত কৰি আছে, আজিও প্ৰস্তুতি কৰি চলি আছে। কিমান আশা কৰিছে? আশাটো আমি এনেই 60,000মানতকৈ অলপ বেছিকৈ এনেই এষ্টিমেটেড কৰাইছিলোঁ, কিন্তু ইয়াতে যি আমি দেখিছোঁ গ্ৰাউণ্ড লেভেলৰ পৰা ৰাইজৰ সঁহাৰি এতিয়া 1 লাখতকৈ বেছি হ'ব যেন এনেকৈ লাগি আছে। NDA প্ৰাৰ্থী কেনেকৈ আশা কৰিছে? NDA পাৰ্টিটো আশাৰ কথাটো এনেকৈ, ইয়াতে নিৰাশাৰ কোনো প্ৰশ্নই নাই, নিৰাশাৰ প্ৰশ্নই নাই, কাৰণ আমাৰ NDA কেণ্ডিডেট এগেইনষ্টত কোনো এজন কম্পিটেণ্ট কেণ্ডিডেটেই নাই। এনেই আমি জিতি যাম আৰু বিপুল ভোটেৰে জিতিম এইটো। আৰু ৰাইজৰ যিটো আমাৰ ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ যিটো BTR চৰকাৰ বৰ্তমান যি শান্তি পৰিৱেশৰ মাধ্যমেদি কাম কৰি আছে, আৰু যি মানে বিগত দিনৰ তুলনাই এতিয়া যেনেকৈ উন্নয়ন কৰি আছে, কাম কৰি আছে, শান্তি আছে, সকলোৰে মাজত আস্থা বিশ্বাস ঘূৰাই লৈ আছে, সেই গতিকে ৰাইজে বিপুল এইটো সঁহাৰি দিছে। আমি সেইকাৰণে আশাবাদী যে প্ৰচুৰ মানে বিপুল ভোটৰ ব্যৱধানত আমি জয়ী হ'ম। JP নাড্ডাই যি আশা কৰি আপোনালোকৰ কাৰণে কেম্পিং কৰিবলৈ আহিব, এই আশাটো আপোনালোকে ৰাখিব পাৰিব? নিশ্চয় নিশ্চয় নিশ্চয়টো পাৰিম। আৰু এখেতে যে মেছেজ দিব আমি এইটো ৰাইজৰ মাজলৈ আমি এইটো বিলাম আৰু চেষ্টা কৰিম। আমাৰ যিমানবিলাক কাৰ্যকৰ্তাবিলাকো আছে, এইটো মাতা হৈছে ইয়াতে ৰাইজৰ লগতে, আৰু এই মেছেজটো আমি ৰাইজৰ তাতে পঠাই দিম।